morning, welcome to my new vlog. আজি আমি হেতা এইটো হেতা আৰু মই আহিছোঁ আমাৰ খুৰাৰ দোকানখন চলাবলৈ আৰু আমি ইয়াত অকণমান টাইম আছোঁ আৰু এইখন দোকান আমি চলাই আছোঁ বৰ্তমান। এইটো হেতা পুৰা গেমত লাগি আছে দেখিছে। হাই বলো অঁ আপোনালোকে চাওক ভিডিঅ'টো কি হয়। আজি বহুত দিনৰ মূৰত ব্লগটো বনাইছোঁ আৰু এতিয়া চুলি তুলি কাটি মেলি পুৰা ধুনীয়া একদম আৰু কি বুলি কয় জেণ্টলমেন হৈ গ'লোঁ। তো ব'লক সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইছ, আমি এতিয়া চাহ তাহ খাই মেলি অকণমান এনেই বহি আছোঁ আৰু এয়া চাওক হেতাই গেম খেলি আছে আৰু মই এনেই ৰখি আছোঁ আৰু আপোনালোকক দোকানখনৰ দুটামান ক্লিপ দেখাম এতিয়া। আপোনালোকে এনেও দিমেই, আপোনালোকে চাব দোকানখনৰ ক্লিপ আৰু ইয়াত আপোনাৰ চব পায়। এখনত চাওক পুৰা কি লাগে আপোনাৰ চব আছে। তো কাৰোবাৰ কিবা লাগিলে মোক ক'ব। এইটো একো কাম বন নাই দেখিছে, অকল গেম খেলি আছে আহি লৈ পিনে এনো এই হেতা সি অকল এইটোৱে কৰি থাকে দিনটো বহি বহি। ৰেড বুল কাৰ কাৰ ফেভৰেট কমেণ্টত জনাব। অ' গাইছ, আলু বস্তা নহয় আলু পাচি দাঙি আছোঁ এতিয়া বৰ্তমান। দোকান বন্ধ কৰিম আমি। এই গাইছ, আমি দোকানখন খুলিছিলোঁ আকৌ এতিয়া বন্ধ কৰি মেলি আমি স্কুটিৰ ওপৰত বহি আছোঁ এয়া ঘৰলৈ যাবলৈ। কামৰ কাৰণে যাব লগা হৈছে। একো কামৰ কাৰণে নহয়, কামৰ কাৰণে আমি কামৰ কাৰণেই হয়। আপোনালোকৰ কামটো গৈ দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি দুঘণ্টামান থাকিলোঁ, থাকি মেলি গুচি আহিলোঁ হেতাই মই। এতিয়া হেতা কৰিবগৈ হাজিৰা, মানে চব ফালৰ পৰা পইচা ঘটেতো। এতিয়া আপুনি বৰ্তমান আহি হাজিৰা কৰিবলৈ গৈ আছে। সেই গাইছ, স্কুটি ঘৰত থৈ আকৌ ওলাই আহিছোঁ। এতিয়া মই টেটু কামত ওলাইছোঁ। এতিয়া টেটু কৰিবলৈ যাম আপোনাৰ গোগামুখ। ভিডিঅ'টো চাই থাকক, গৈ থাকোঁতে আপোনাক কৈ থাকিম কোন জেগা কি কথা। এতিয়া আপোনাৰ বৰ্তমান কপৌহোৱাত ৰখি আছোঁ আপোনাৰ দলঙৰ ওপৰত আৰু এতিয়া টমটম এখনো অহা নাই, আহিলে যাম আৰু। সেই গাইজ, টমটমৰ পৰা নামিলোঁ, এতিয়া অলপ খোজকাঢ়ি আহি আছোঁ বাছ ষ্টেণ্ডলৈকে। ফাইনেলি বাছতো বহিলোঁ আৰু বাছখন খালীয়ে হৈ আছে চাওক। সেই গাইজ, ফাইনেলি এখন বাছ পালোঁ আৰু এতিয়া আমি নহয় মই আহি আছোঁ এতিয়া সুবনশিৰি কলেজ মানে গোগামুখ। আৰু গৈ আপোনালোকক দেখাম কেনেকুৱা কি কৰোঁ টেটু এইটো আপোনাৰ চাওক। লেগ চেগ লৈ আহিছোঁ আৰু বাছখন এতিয়ালৈকে খালীয়ে আছে। লখিমপুৰৰ পৰা জাষ্ট ওলাই আছোঁ লাহে লাহে। গৰম পৰি গ'ল, পিন্ধি আহিলোঁ এডাল বেয়া গৰম উঠিছে এতিয়া। ভিডিঅ'টো চাই থাকক, কি হয় নহয় গৈ লওঁ আৰু কি হয় আপোনালোকক দেখাম। বলক গোগামুখ। হে গাইজ, ফাইনেলি মই এতিয়া ছুপাৰৰ পৰা নামিলোঁ আৰু এয়া বেক চাইডে চাওক এইখন সুবনশিৰি কলেজ। এতিয়া মই যাম আমাৰ দাদাজনৰ ৰুমত। কলেজখন আপোনাক বেক চাইডে দেখাই দিছোঁ ৰ'ব। এইখন কলেজ আপোনালোকে দেখিছে, সুবনশিৰি কলেজ। এইখন ফ্ৰণ্টত দেখিছে গেটখন। আৰু হে গাইজ, এতিয়া আমি দুইজনে স্কুটি লৈ আহি আছোঁ মেইন গোগামুখ চেণ্টাৰলৈকে। মানে আপোনাৰ ক্লাইণ্ট ইয়াতে আছে, আপোনাৰ এখন পাৰ্লাৰত আছে আৰু আমি তাতে গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো।
গাইজ কালি মানে একদম মাথা চাথা বেয়া হৈ গ'ল আপোনাৰ কি ক'ম টেটু কৰিবলৈ গৈছিলোঁ আপোনাৰ মেচিনটো অকণমান মানে ৱাৰডাল ছিগি গ'ল তাৰপিছত কৰা নহ'লে আৰু এনেই যোৱা হ'ল আপোনাৰ গধূলিও হৈ গ'ল সেইটো কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ তাৰপিছত গুচি আহিলোঁ আৰু কাম নহ'লে সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব মোৰ লষ্ট হ'ল আৰু আপোনালোকে লাইক এটা কৰি দিব তো আজিলৈ টাটা বাই বাই